নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই যিটো টপিকৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো সেইটো হৈছে তোমালোকৰ দ্বিতীয় অধ্যায়টো অৰ্থাৎ জাতীয় ৰাষ্ট্ৰীয় আয় আৰু ইয়াৰ সম্পৰ্কিত সমষ্টিসমূহ সেই অধ্যায়টোৰ পৰা তোমালোকক কেইটামান মই টপিক লৈ আনিছো কেইটামান মুখ্য ধাৰণা লৈ আহিছো সেই ধাৰণাকেইটাৰ বিষয়ে তোমালোকক এই ভিডিঅ'টোত আলোচনা কৰিম এতিয়া চোৱাচোন প্ৰথম দুটা ধাৰণা মই তোমালোকক স্ক্ৰীনত এয়া দেখা পাইছা প্ৰথমটো কি হৈছে মধ্যৱৰ্তী দ্ৰব্য আৰু চূড়ান্ত দ্ৰব্য অৰ্থাৎ এই দুটা ধাৰণা তোমালোকক দিছো এইকেইটা এনেকৈ পৰীক্ষাত আহে মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা আৰু চূড়ান্ত দ্ৰব্য বুলিলে কি বুজা কিন্তু এইকেইটা এই যিকেইটা টপিক হয় এইকেইটা পৰীক্ষাত কমন হয় পৰীক্ষাত আহিয়ে থাকে তোমালোকে এইকেইটা পঢ়িবা মই এতিয়া তোমালোকক আজি মই বুজাই যাম কাক বোলে তোমালোকে খালি কি কৰিবা সেইখিনি কুৱেশ্যন আকাৰত বনাই পেলাবা বনাই পেলাই কি বুলি বনাবা মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা ইয়াৰ পৰা লিখি থৈ দিবা আকৌ চূড়ান্ত দ্ৰব্য বুলিলে কি বুজা এতিয়া চোৱাচোন আহাচোন তোমালোকৰ মধ্যৱৰ্তী দ্ৰব্যলৈ আমি আহিছোঁ মধ্যৱৰ্তী দ্ৰব্য মানেনো কি মধ্যৱৰ্তী দ্ৰব্য মানে হৈছে সেইবোৰ দ্ৰব্যক বুজায় যিবোৰ দ্ৰব্য একেটা বছৰতে পুনৰ বিক্ৰী উদ্দেশ্যে বা পুনৰ বিক্ৰী উদ্দেশ্যে উৎপাদনী একক তথা গোটেই আন উৎপাদনী একৰ পৰা ক্ৰয় কৰা দ্ৰব্য বা সেৱাক কি বুলি কোৱা হয় মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয় বা আমি এনেকৈও ক'ব পাৰোঁ মধ্যৱৰ্তী দ্ৰব্য হৈছে সেইবোৰ দ্ৰব্য যিবোৰ দ্ৰব্য এটা বৰ্ষতে পুনৰ বিক্ৰী উদ্দেশ্যে ব্যৱহাৰ কৰা হয় এতিয়া তোমালোকে চাবাচোন ইয়াত তোমালোকক বুজিবৰ কাৰণে সেইটো কি হৈছে উদাহৰণ দি থোৱা আছে চোৱা মটৰ গাড়ী নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা ষ্টীলৰ শ্বীট আৰু বাচন বৰ্তন তৈয়াৰৰ বাবে প্ৰস্তুত কৰা কপাৰ হৈছে মধ্যৱৰ্তী দ্ৰব্য কাৰণ সিবিলাকক আন দ্ৰব্য উৎপাদনৰ বাবে কেঁচা সামগ্ৰী বা উৎপাদক হিচাপে ব্যৱহাৰ কৰা হয় এতিয়া চাবা গাড়ী মটৰ ইয়াত কি হৈছে গাড়ী মটৰ ব্যৱহাৰ বনাবলৈ হ'লে আমাৰ কি গাড়ীখন আল্টিমেটলি কিহৰ বস্তু তাত অনেক ধৰণৰ বস্তু প্ৰয়োজন হৈছে হয়নে সেই যিবোৰ বস্তুৰ দ্বাৰা গাড়ীখন বনাইছোঁ সেই বস্তুখিনি হৈছে কি হৈছে মধ্যৱৰ্তী অৰ্থাৎ ষ্টীলৰ শ্বীটটো হৈছে ইয়াত কি হৈছে কি কয় মধ্যৱৰ্তী দ্ৰব্য এতিয়া বাচন বৰ্তন বনাবৰ কাৰণে আমাৰ কপাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে চ' সেই কপাৰটো কি হৈছে আমাৰ মধ্যৱৰ্তী দ্ৰব্য অৰ্থাৎ আন এটা বস্তু প্ৰস্তুত কৰিবলৈ যিটো বস্তু ব্যৱহাৰ কৰা হয় তাকে কি বুলি কোৱা হয় মধ্যৱৰ্তী দ্ৰব্য এতিয়া চোৱা সেইটো চাইডৰ পৰা মই তোমালোকে এটা চিম্পুল উদাহৰণ দিম ধৰি লোৱা তোমাৰ আমাৰ চবৰে কি আছে ঘৰত আচবাব আছে হয়নে কৈছোঁ কাঠৰ আচবাব চবেই জানো কিন্তু এতিয়া কাঠৰ আচবাবখিনি তোমালোকে এতিয়া ভাবি চাইছানে সেই যে তোমালোকে ব্যৱহাৰ কৰি থকা কাঠৰ চোফাটো তোমালোকে বিচনাখন বা তোমালোকৰ আলমিৰাটো এইবোৰ কিহৰ পৰা বনাইছে অবভিয়াছলি গছৰ পৰা হয়নে কৈছে তাৰ মূল উৎসটো কি কাঠৰ মূল উৎস কি গছ নহয় জানো সেই গছজোপাক আমাৰ কি বুলি কোৱা হয় কেঁচা সামগ্ৰী বুলি কোৱা হয় পাইছা মূল উৎসটো কি হৈছে কেঁচা সামগ্ৰী তাৰপিছত গছক আমি ৰূপান্তৰ কৰি ডাইৰেক্ট গছজোপাটোতো বিচনা এখন বনি নাযায় হয়নে তাক আমি কিহলে প্ৰস্তুত কৰিবলগীয়া হয় তাক আমি কাঠলে তৈয়াৰ কৰিবলগীয়া হয় হয়নে তাৰপিছত সেই কাঠটোতো ডাইৰেক্ট বিচনা বনি নাযায় সেই কাঠটোক আকৌ আমি ৰূপান্তৰ কৰোঁ সেই কাঠটো হৈছে মধ্যৱৰ্তী দ্ৰব্য চ' গছ কি কেঁচা সামগ্ৰী কাঠ কি তেতিয়াহ'লে মধ্যৱৰ্তী আকৌ সেই কাঠটোক আমি কি হৈছে ফাৰ্নিচাৰত তাক নতুন ৰূপ দি আকাৰ দি বেডৰ কি কৰোঁ প্ৰস্তুত কৰোঁ বা চকী টেবুল বা চোফা ইত্যাদি প্ৰস্তুত তাৰপিছতহে আমি সেই বস্তুটো ব্যৱহাৰ কৰিব পাৰোঁ ডাইৰেক্ট গছজোপাও আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ ডাইৰেক্ট কাঠটো ব্যৱহাৰ কৰিব নোৱাৰোঁ চ' আল্টিমেটলি ইয়াতে আমি গম পাই গ'লোঁ যে চ' মধ্যৱৰ্তী দ্ৰব্য কি সেই কাঠটো আকৌ কি হৈছে আকৌ পুনৰ বিক্ৰী কৰা হৈছে নে একেটা বৰ্ষতে কিহৰ কাৰণে উৎপাদনী ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে উৎপাদন প্ৰতিষ্ঠানে সেই কাঠটো ব্যৱহাৰ কৰি আমি ঘৰুৱা মানুহে এজন আমি ডাইৰেক্ট ঘৰলৈ মোক বিচনা এখন লাগে মই কাঠ কেইটামান কিনি আনিম জানো ঘৰত নানো অবভিয়াছলি মই বিচনাখন আনিম ন কাঠটো কিন্তু কোনে কিনিব যি বিচনা প্ৰস্তুত অৰ্থাৎ ফাৰ্নিচাৰ কিন্তু কি আনিব বিচনাখনটো লৈ নাযায় তেওঁলোকে কি আনিব উৎপাদন প্ৰতিষ্ঠান হয়নে ফাৰ্নিচাৰখন তেওঁলোকে কিহে আনিব কাঠটো কিনি আনিব কাৰণ তাৰপৰা তেওঁলোকে প্ৰস্তুত কৰিব হয়নে চ' সেইটো কি হৈছে একেটা বৰ্ষই দুবাৰ উৎপাদন প্ৰতিষ্ঠানে ব্যৱহাৰ কৰে কেঁচা সামগ্ৰী হিচাপে উৎপাদনী কাৰ্যত সেয়া হৈছে আমাৰ কি হৈছে মধ্যৱৰ্তী দ্ৰব্য আৰু সেই মধ্যৱৰ্তী দ্ৰব্যৰ পৰা আমি প্ৰস্তুত কৰা যিটো আমাৰ বিচনাখন সেইখন হৈছে ফাইনেল গুডছ যাক আমি উপভোক্তাসকলে ব্যৱহাৰ কৰে ইয়াতে এটা বস্তু আহে আছে চূড়ান্ত দ্ৰব্য ইয়াৰ লগতে আহি গ'ল হয়নে আনচাৰটো চ' মধ্যৱৰ্তী দ্ৰব্য কোনে ব্যৱহাৰ কৰে যি উৎপাদন প্ৰতিষ্ঠানে মধ্যৱৰ্তী দ্ৰব্য ব্যৱহাৰ কৰে আৰু চূড়ান্ত দ্ৰব্য কোনে ব্যৱহাৰ কৰে আমি উপভোক্তাসকলে হয়নে বাৰু গতিকে আমি গম পালোঁ যে চূড়ান্ত দ্ৰব্য ডেফিনেশ্যনটো যদি দিবলৈ যাওঁ তেতিয়া চূড়ান্ত দ্ৰব্য কি হৈছে যি আমাক অভাৱ মোচন বা উপভোগৰ বাবে আৰু চূড়ান্ত বিনিয়োগৰ বাবে
ক্ৰয় কৰা দ্ৰব্য আৰু সেৱাবোৰক কি বুলি কোৱা হয় চূড়ান্ত দ্ৰব্য বুলি কোৱা হয় অৰ্থাৎ এনেকৈ আমি ক'ব পাৰোঁ যিবোৰ দ্ৰব্য চূড়ান্ত উপভোগৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয় সিয়ে হৈছে চূড়ান্ত দ্ৰব্য উদাহৰণস্বৰূপে তোমালোকে দিয়ে থোৱা আছে চোৱা পৰিয়ালে ক্ৰয় কৰা গাখীৰ বা ৰুটি হৈছে এক প্ৰকাৰ চূড়ান্ত দ্ৰব্য ইয়াত ডাইৰেক্ট তোমালোকৰ চিম্পুল উদাহৰণ এটা তেনেকৈ ধৰণে অনেক উদাহৰণ আছে ধৰাচোন পৰিয়ালে ক্ৰয় কৰা এখন বেড হওক আলমিৰা হওক সোফা হওক ইভেন তোমালোকৰ ফেন হওক যিমানবোৰ তোমালোকে ঘৰত আচবাব ব্যৱহাৰ কৰি আছা এটা পৰিয়ালখণ্ডই সেই সকলো বস্তুৱেই হৈছে চূড়ান্ত দ্ৰব্য হয় কাৰণ আমি মধ্যৱৰ্তী দ্ৰব্য নিকিনো কাৰণ আমাৰ মধ্যৱৰ্তী দ্ৰব্য আমাক প্ৰয়োজন নাই আমাক যদি বিচনা এখন লাগে আমি কাঠটো কিনি লৈ পেলাই আমি নানো কাঠকিছটা আনি পেলাই আমাৰ লাভ নাই কাৰণ কাঠকিছটা আনি পেলাই আকৌ বিচনা প্ৰস্তুত কৰিবই লাগিব আল্টিমেটলি হয়নে কোৱাচোন সেইকাৰণে আমি কি কৰোঁ সেই বস্তুটো তাতকৈ আমি ৰাদাৰতে আমি কি আনিম তাতছে আমি বিচনাখন কিনি আনিম হয়নে কোৱা যদি মোক যদি হেৰি এইটো কোন কয় কিবা এটা ফৰ এক্সাম্পল ধৰি লোৱা তোমালোকক যদি মোক ৰুটিটো মই যদি খাব বিচাৰিছোঁ তেতিয়াহ'লে মই যদি হোটেললৈ গৈছোঁ মই আটা কেইটামান নিবিচাৰোঁ হয়নে বনাই ল'বলৈ মই অবভিয়াছলি মই ৰুটি অৰ্ডাৰ দিম চূড়ান্ত দিওঁ কাৰণ মোৰ সেইটো সময়ত মই ঘৰলৈ আহিছোঁ বেলেগ কথা কিন্তু ঘৰত মই বস্তুটো বনাই লৈছোঁ আমি আটা আনিছোঁ আনি পেলাই আটাটো আমি ডাইৰেক্ট আনি খাই নিদিওঁ হয়নে ভোক লাগিলে আমি আটাটো কি কৰি লওঁ ৰুটিৰ পৰা প্ৰস্তুত কৰি পেলাইহে আমি তাক উপভোগ ঠিক তেনেধৰণে চব যিটো আমি চূড়ান্ত উপভোগৰ কাৰণে ব্যৱহাৰ কৰোঁ সি হৈছে চূড়ান্ত দ্ৰব্য আৰু আমি জানো এটা কথা যে উপভোগ বুলি ক'লে অৰ্থনৈতিক কেৱল খোৱাটোক নুবুজায় চাকে ইউটিলিটি ক্ৰিয়েশ্যন কৰা বুজায় সেইটো সদায় তোমালোকে মনত ৰাখিবা সেইটো আমি হয়তোবা মই কিতাপখন পঢ়ি পেলাই উপভোগ কৰা বুজাব পাৰে কিবা এটা গান এটা শুনি আছে সেইটো উপভোগ কৰা চব উপভোগ বুজায় হ'লনে ইয়াৰ পৰা তোমালোকে গম পালানে মধ্যৱৰ্তী দ্ৰব্যৰ চূড়ান্ত দ্ৰব্যৰ মাজৰ পাৰ্থক্য মানে দ্ৰব্যৰ ডেফিনেশ্যন আৰু ডেফিনেশ্যনটোৰ লগে লগে ইয়াৰ ধাৰণাটোৰ লগে লগে আমি ইয়াৰ পাৰ্থক্য কিছুমানো দেখা পাই গৈছোঁ নে বা ইয়াৰ লগতে আমি পাৰ্থক্যখিনিও গম পাই গৈছোঁনে মধ্যৱৰ্তী দ্ৰব্য কি চূড়ান্ত দ্ৰব্য কি হয়নে এতিয়া মই তোমালোকক নেক্সট এতিয়া মই তোমালোকে চাবাচোন তোমালোকক মই সেই তাৰ চূড়ান্ত দ্ৰব্য আৰু তোমালোকে স্ক্ৰীণত দেখা পাই যাবা চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ মাজৰ পাৰ্থক্যখিনিও মই তোমালোকক 4টা পাৰ্থক্য দি দিছোঁ সেইকেইটা তোমালোকে টুকি ৰাখিবা চোৱাচোন এতিয়া তোমালোকে পাৰ্থক্যকেইটা তোমালোকে পাৰ্থক্যকেইটা দেখিছাই প্ৰথম পাৰ্থক্যটো দি থোৱা আছে চোৱা তোমালোকে চূড়ান্ত দ্ৰব্যৰ কোনে ব্যৱহাৰ কৰে বুলি কোৱা হৈছে উপভোক্তাসকলে সেইটো আমি গম পাইছোঁৱে হয়নে আৰু মধ্যৱৰ্তী দ্ৰব্য কিয়নো আমি ব্যৱহাৰ নকৰোঁ হয়নে উৎপাদনী প্ৰতিষ্ঠানে ব্যৱহাৰ কৰে এতিয়া নেক্সট চোৱাচোন এতিয়া চূড়ান্ত দ্ৰব্যটো আকৌ পুনৰ বিক্ৰীৰ উদ্দেশ্যে ব্যৱহাৰ কৰা নহয় বা ইয়াক পুনৰ বিক্ৰী কৰিব নালাগে পুনৰ উৎপাদনী স্তৰৰ মাজেৰে যাব নালাগে এতিয়া চূড়ান্ত দ্ৰব্যটো আমি গম পালোঁ যিটো আমি একেবাৰে তাক ফাইনেল গুডছ বুলি কোৱা হয় আৰু এতিয়া বেডখন ফৰ এক্সাম্পল তোমালোকে কাঠৰ পৰা যদি বিচনাখন বনিলে বিচনাখনৰ আৰু বেলেগ বনিবলৈ তাক বাকী নাথাকে আৰু অলৰেডি সি বনিয়ে গ'ল হয়নে কোৱাচোন সি আকৌ বেলেগ এখন আকৌ বেলেগ উৎপাদন কাৰ্য তাক ব্যৱহাৰ কৰি পেলাই আকৌ বেলেগ ৰূপ দিয়া নাযাব হয়নে কোৱাচোন সেইকাৰণে সি আকৌ পুনৰ উৎপাদনত কৰা নাযায় বা পুনৰ বিক্ৰীৰ উদ্দেশ্যে ব্যৱহাৰ কৰা নাযায় কিন্তু কাঠটো ফৰ এক্সাম্পল তাক মই ইণ্টাৰমিডিয়েট গুডছ হয় কিন্তু কাঠটো আকৌ কি হৈছে তাক বিক্ৰী কৰা যায় একেটা বৰ্ষতে কাৰণ কাঠটোৰ পৰা অকল বিচনাই নবনে অনেক বেলেগ বস্তু বনে যিকোনো বস্তুৰ কাৰণে তাক বিক্ৰী কৰা যায় তাৰপিছত চোৱাচোন এতিয়া আমাৰ অৰ্থনৈতিক কাৰ্যাৱলীত কিন্তু কেৱল চূড়ান্ত দ্ৰব্যৰ মূল্যহে যোগ কৰা হয় মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য যোগ কৰা নহয় এতিয়া এইটো কাৰণে হয় কাৰণ চূড়ান্ত দ্ৰব্যটো অলৰেডি চূড়ান্ত দ্ৰব্যৰ মূল্যতে মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য সোমায়ে থাকে এতিয়া চাবা যদি বিচনা এখনৰ দামটো অকল বিচনাখন বনোৱাক লৈ পেলাই নবনে বিচনাখনৰ কাঠৰ মূল্যৰ পৰা আৰম্ভ কৰি সকলো মূল্য সোমাই পেলাইহে তাক বনিছে হয়নে কাঠৰ মূল্যটো বিচনাখনত সোমাই থাকিব বাকী ৰং পেইণ্ট ৰঙৰ সেইখিনিতো থাকিব সেইটো বেলেগেই কথা কিন্তু তাৰ মূল্যটো অলৰেডি সোমাই গ'ল সেইকাৰণে তাক এক্সট্ৰাকৈ আকৌ মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য কি হৈছে অৰ্থনীতিত ধৰা নাযায় ই হৈছে চূড়ান্ত দ্ৰব্যতে সোমাই থাকে বুলি ধৰা হয় তাৰপিছত যদি তেনেকুৱা ধৰে তেতিয়াহ'লে ইয়াত দ্বৈত গণনাৰ সমস্যা সৃষ্টি হ'ব পাৰে যিটো তোমালোকে পিছত তোমালোকে পঢ়িবলৈ পাবা নেক্সট চোৱাচোন ই হৈছে চূড়ান্ত দ্ৰব্য সক্ৰিয় অৰ্থনৈতিক প্ৰবাহৰ পৰা ওলাই যায় কিন্তু মধ্যৱৰ্তী দ্ৰব্যবোৰ উৎপাদনী সীমাৰ ভিতৰত থাকি এটা স্তৰৰ পৰা আনটা স্তৰলৈ কি হৈছে ই ৰূপান্তৰ হৈ থাকে সেইটো আমি গম পাইছোঁ আমি মধ্যৱৰ্তী দ্ৰব্যটো কি কৰা যায় আমাৰ কি হৈছে আমাৰ সক্ৰিয় অৰ্থনৈতিক প্ৰবাহৰ পৰা ওলাই যায় কাৰণ আমি এবাৰ চূড়ান্ত দ্ৰব্যটো দি দিলোঁ কোনোবাই উপভোগ কৰিলে সেই সীমান্তে সমাপ্ত হৈ গ'ল সেইটো লৈ গ'ল হয়নে তাক আকৌ বেলেগ এটা উৎপাদনী স্তৰত ব্যৱহাৰ হৈ নাথাকে কিন্তু মধ্যৱৰ্তী দ্ৰব্যৰ কিন্তু সেইটো এটা সীমাৰ ভিতৰত থাকি এটা স্তৰৰ পৰা আনটা স্তৰলৈ সি ৰূপান্তৰ
হৈ থাকে। এইখিনিয়ে হৈছে তোমালোকৰ চূড়ান্ত দ্ৰব্য মধ্যৱৰ্তী দ্ৰব্যৰ মাজৰ পাৰ্থক্য। আই হোপ তোমালোকে বুজি পাইছা। আৰু যদি বুজি পোৱা নাই ভিডিঅ'টো তোমালোকে চাবা, বাৰে প্ৰতি শুনি চাবা। তাৰপৰা শুনি পেলাই তোমালোকে খালি এনেকুৱা নকৰিবা, মুখস্থ কৰি অকল মুখস্থকে কৰি নথবা, ই বুজি মুখস্থ কৰিবা, তেতিয়া তোমালোকে মনত ভালকৈ ভালদৰে ৰাখিব পাৰিবা। আৰু এই যিকেইটা মই তোমালোকক দিছোঁ এইকেইটা বস্তু কিন্তু খুবেই ইম্পৰ্টেণ্ট হয়, এইকেইটা পৰীক্ষাত আহিয়ে থাকে। সেইকাৰণে আই হোপ তোমালোকে কথাটো মই চিৰিয়াছলি ল'বা বুলি আশা কৰিছোঁ। এতিয়া চোৱা, নেক্সট মই আকৌ বেলেগ এটা টপিক তোমালোকক ষ্টাৰ্ট কৰিম।